হেল্ল' গাইছ, নমস্কাৰ সকলোকে। ভালে আছেনে সকলোৱে? আমি খাতিৰঙীয়া চলি আৰু খাতিৰঙীয়া এটা ভিডিঅ'টো কৰিবলৈ চেষ্টা কৰিম। আপোনালোকে একো দুখ নধৰিব। মানে কি আমাৰ ইফালে মুঠনি আহি পালা, তাৰোপৰি ইফালে পিঠা পৰা কাৰ্যসূচী চলি আছে। এইবিলাক পিঠা বনাই থোৱা আছে। মানে কাতি বিহুত আমাৰ ইফালে দেৱানন্দ সত্ৰত ডাঙৰ এখন মুঠনি উৎসৱ পালন কৰা হয়। তাৰ কাৰণে আমাৰ অঞ্চলত বহুত আলহী অতিথি আৰু পূজা পাতল হয়, কিবা কিবি আৰু বহুত কিবা কিবি নাটক থিয়েটাৰ এনেকুৱা ধৰণৰ হেৰি হয় উৎসৱ। এয়া আমাৰ মাহঁতে পিঠাগুড়ি খুন্দি আনিছে এইবিলাক। তাৰপৰা চাওঁ ইফালে এইটো চাওঁ, এটা তিল আছে আৰু আধা শাখা হৈছে পন্তা এইখিনি আছে যে। আৰু তাৰপৰা ইফালে পিঠা পৰা এইবিলাক এনেকৈ আৰু এটা বস্তু বনাইছে লাৰু, কিন্তু মায়ে লুকুৱাই থৈ দিছে, মই খাব এইটো বিচাৰোঁ ক'ত থৈছোঁ। এইটোত খালি দে মই চাওঁ এইটোত আছে নেকি, এইটোতো অকণমান ক'ত দে, এইটোত কিজানি আছে দেই, ওজন পাইছোঁ। ৱাও এইকেইটা তাৰপৰা বাৰু খাই দিয়া দেখোঁ। আমাৰ লোকেল নাৰিকল দেই এইটো, আকৌ চিলেঙীয়া নাৰিকল নহয়, লোকেল নাৰিকলৰ লাৰু। এনেকৈ দিবি, এনেকৈ ভৰাই দিবি, মিঠা মিঠা লাগি যাব। আৰু ইফালে চাওকচোন, এইখন জুই ফুকাই থাকিব লাগে, কোনো মতে নুঠে জুইখিনি। গেছত বনাব পাৰি, কিন্তু গেছত বনালে ভাল নহয়, কাৰণ আমি জুইত বনাওঁ এইবিলাক বস্তু। আমাৰ জুইত বনালে পূৰা টেষ্টটো আহি যায়, লোকেল টেষ্টটো। পিঠা মুখা খাই এতিয়া গলত থ'ব লাগি গৈছে, অলপ পানী খাই আছোঁ। পানী চানী থোৱা আছে এনেকৈ। গাইছ চাওকচোন, ইমান মস্ত ফ্ৰিজটোত এইখিনি পানী আছে, এইখিনি পানী সোমাই খাব পাৰে না বাৰু? ক'ৰবাত তলত আছে নেকি চাব। এইয়া একো নাই, তাৰপিছত কিবা এটা দেখা পাইছোঁ। এইকেইটা হালধি মাহ থৈ দিছে ইয়াতে, ৰঙা ৰঙা হালধি মাহ। নহ'ব আৰু এইটোৰ দ্বাৰা জংঘলৰ পানীকে খাব লাগিব, উপায় নাই। আৰু সকলোকে জনাওঁ যে দৰঙৰ চিপাঝাৰৰ দেৱানন্দ সত্ৰত মথনি উৎসৱ পালন কৰা হ'ব। ইংলিছৰ 18 তাৰিখ হ'ব বুধবাৰ, ৰাতি হ'ব দধি মথন আৰু অন্যান্য কিবা কিবি পূজা পাতল হ'ব। তাৰোপৰি থিয়েটাৰ হ'ব, নানা ধৰণৰ সাংস্কৃতিক সন্ধিয়া আছে। আপোনালোকক সকলোকে নিমন্ত্ৰণ জনালোঁ, মথনি চাব আহিব। আৰু এটা আচৰিত বস্তু, মানে সন্ধিয়া হয়, গাঁৱৰ ডেকা চামৰ মাজত হয় এই উৎসৱটো, মানে দধি মথন বুলি কয়। এনেকুৱা ধুনীয়া লাগে এই উৎসৱটো, আপোনালোকে চালে গম পাব কেনেকুৱা লাগে। আৰু মই ক'ত কি হয় বাৰু মথনিৰ ভিডিঅ' আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। লগতে মোৰ চেনেলটো সকলোৱে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক কমেণ্ট শ্বেয়াৰ সকলো কৰি পেলাই আৰু ভিডিঅ'বিলাক দি থাকিম, চাই থাকিব। নমস্কাৰ।